হেল্ল' এভৰিৱান, মই ৰিংকি গগৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ৰেচিপিলৈ, য'ত মই বনাব লৈছোঁ চিম্পল লোকেল চিকেন ৰেচিপি। যাৰ কাৰণে লাগিব মোক অলপমান পিঁয়াজ, ৰচুন এটা খুন্দি লৈছোঁ, জলকীয়া আৰু ডাঙৰ ডাঙৰকৈ দুটা আলু কাটি লৈছোঁ। এতিয়া মই কেৰাহীত অলপমান তেল দিম, দুখিলা তেজপাত আৰু শুকান জলকীয়া দি ল'ম গৰম তেলখিনিত। তাৰপিছত দিম পিঁয়াজখিনি, পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। লোকেল চিকেনত বেছি মছলা নালাগে, সেইটো কাৰণে মই মছলা দিয়া নাই। সেইটো আপোনাৰ চিম্পুলকৈ বনালেই ভাল লাগে খাই। এতিয়া মই দিছোঁ অকণমান ৰচুন আদা পেষ্ট। এইখিনি মই গ্ৰাইণ্ড কৰি লোৱা নাই দেই, খুন্দিহে লৈছোঁ। তাৰপিছত মোৰ পিঁয়াজখিনি অলমষ্ট হৈ গৈছে, ভালদৰে ৰঙা হৈ গৈছে। এতিয়া দি দিলোঁ মই তাতে লোকেল চিকেনখিনি। এতিয়া দিছোঁ আন্দাজমতে অলপমান নিমখ, অলপমান হালধি, এতিয়া ভালদৰে লৰাই লৈছোঁ। এতিয়া দি দিছোঁ মই আলু কিডোখৰ। আগতে আপুনি চিকেনখিনি ভালদৰে ভাজি ল'ব, তাৰপিছত দি দিব আলু কিডোখৰ। এতিয়া মই অকণমান দিলোঁ ধনিয়া গুড়ি পাউডাৰ, দিছোঁ জিৰা পাউডাৰ, তাৰপিছত মই চিকেনখিনি ভালদৰে ৰঙা হোৱালৈকে ভাজি লৈছোঁ। সেইখিনি ভাজি লোৱাৰ পাছত এতিয়া মই অলপমান গৰম পানী দি দিছোঁ। আপোনালোকে মন কৰে মোৰ এভৰি ৰেচিপিত মছলা থাকেই, যিহেতু আমাৰ ঘৰত মছলা বেছিকৈ খোৱা হয়, সেইটো কাৰণে মোৰ এভৰি ৰেচিপিত মছলা থাকে। আৰু যেতিয়া খাই আমনি লাগে মছলা, তেতিয়া মই এনেকৈ চিম্পলকৈ বনাই থৈ দিওঁ, যোনটো খাবলৈ বিৰাটেই ভাল লাগে। এতিয়া অকণমান লৰাই দিছোঁ, আকৌ চেক কৰি ল'ব পানীখিনি ভালকৈ উতলিছেনে নাই, আৰু চাই ল'ব আলু কিডোখৰ সিজিছেনে নাই। এতিয়া মই আলু কিডোখৰ ভালকৈ হোৱা নাই। যেতিয়া আপোনাৰ আলুকিডোখৰ হাফ সিজা হৈ যাব, তেতিয়া তাত দি দিব এটা ভাল চাই পকা বিলাহী। চব পকা বিলাহী দিলে কি হয়, সোনকালে আপোনাৰ চব্জিখনৰ লগত ভালকৈ গলি যায় আৰু চব্জিখিনিৰ লগত ভালদৰে মিহলি হৈ যায়। যিহেতু আজিকালি বিলাহীবিলাক অকণমান আধা কেঁচা থাকে আৰু আপোনাৰ চব্জিটো ভালকৈ মিলি নাযায়। এতিয়া মই অকণমান দি দিছোঁ গৰম মছলা, আৰু অলপমান দিছোঁ মিট মছলা। ইয়াতো মই মছলা ব্যৱহাৰ কৰিছোঁ, কিন্তু পৰিমাণটো একেবাৰে কম। কেঁচা জলকীয়া দি দিছোঁ ইয়াতে। কেঁচা জলকীয়া এইডোখৰ লাষ্টৰ মই দিলে বেছি ভাল হয়, কিয়
কিউকি আপোনাৰ তেতিয়া স্মেলটো ভাল আহে, জলকীয়াৰ স্মেলটো। এতিয়া এখন লৰাই দিছোঁ। এই মোৰ চিকেনৰ ৰেচিপিটো অলমষ্ট ৰেডি হৈ গৈছে। বিৰাটেই ধুনীয়া গোন্ধ ওলাইছে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। Thank you for watching.